হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল সাধাৰণ জ্ঞানলৈ। আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে কেতিয়া আহোম শাসন আৰম্ভ হৈছিল। আৰু এই কুৱেশ্যনটোৰ 4টা অপশ্যন আছে আৰু অপশ্যনকেইটা হৈছে যে নাম্বাৰ 1 1221, নাম্বাৰ 2 1228, নাম্বাৰ 3 1225, নাম্বাৰ 4 1226। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 2 1228। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যনকেইটা হৈছে নাম্বাৰ 1 কামৰূপ, নাম্বাৰ 2 শদিয়া, নাম্বাৰ 3 হিৰম্বাপুৰ, নাম্বাৰ 4 কমতাপুৰ। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰ হৈছে নাম্বাৰ 3 হিৰম্বাপুৰ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে কছাৰী ৰাজ্য ক'ত আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যন আছে আৰু এই অপশ্যনকেইটা হৈছে নাম্বাৰ 1 ৰত্নপীঠত, নাম্বাৰ 2 দিখৌৰ পৰা কলঙলৈ, নাম্বাৰ 3 কলঙৰ পৰা দিখৌৰ মাজত। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 2 দিখৌৰ পৰা কলঙলৈ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল। আৰু এই কুৱেশ্যনটোৰ 4টা অপশ্যন আছে আৰু এই অপশ্যনকেইটা হৈছে নাম্বাৰ 1 1228, নাম্বাৰ 2 1582, নাম্বাৰ 3 1581, নাম্বাৰ 4 1585। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 3 1581। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যনকেইটা হৈছে নাম্বাৰ 1 শংকলা, নাম্বাৰ 2 ভানুমতী, নাম্বাৰ 3 বিমলা, নাম্বাৰ 4 বিপাশা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 1 শংকলা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে। আৰু এই কুৱেশ্যনটোৰ অপশ্যন 4টা হৈছে নাম্বাৰ 1 আহোম, নাম্বাৰ 2 লেটিন, নাম্বাৰ 3 গ্ৰীক, নাম্বাৰ 4 বৰ্মা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 1 আহোম। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে আহোমসকল কোন নিৰ্দিষ্ট লোক। আৰু ইয়াৰ অপশ্যনকেইটা হৈছে নাম্বাৰ 1 টাই, নাম্বাৰ 2 ইণ্ডো, নাম্বাৰ 3 দ্ৰাবিড়, নাম্বাৰ 4 টাই মংগোলীয়। আৰু ইয়াৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে নাম্বাৰ 4 টাই মংগোলীয়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব। তেনেহ'লে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আগলৈ ভিডিঅ'বোৰ চাই থাকিব।